বুজিলে মই কথা এটা সুধোঁ আপুনি ভ্ৰাম্যমানত ইমান বছৰ কটালে নতুন ল'ৰা ছোৱালী যদি ভ্ৰাম্যমানত যাব বিচাৰে আপুনি তেওঁলোকৰ কাৰণে কি উপদেশ দিব এতিয়া নতুন প্ৰজন্ম যেতিয়া ভ্ৰাম্যমানলৈ আকৰ্ষিত হয় তেওঁলোকে যাব বিচাৰে ভ্ৰাম্যমান জগতখনলৈ আপোনাৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা আপুনি কেনেকুৱা ধৰণৰকৈ পৰামৰ্শ তেওঁলোকক দিব পৰামৰ্শ মানে কি ভ্ৰাম্যমান বুলি নহয় যিকোনো হেৰিতে এষাৰ কথা আছে লাগি থাকিলে মাগি খাব নালাগে যেতিয়া কেৰিয়াৰ গঠন কৰিবৰ সময় হয় ল'ৰাটোৰ বা ছোৱালীজনীয়ে তেতিয়া যেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে ভাবে মই এইটো কাম কৰিব পাৰিম জানো এইটো কৰি খাব পাৰিম জানো সেই বস্তুটোৱে অলপ ডিষ্টাৰ্ব দিয়ে গতিকে পাৰিমেই তাৰমানে অকল ভাত বনাই থকা মানুহো ডাঙৰ ছেফ হৈ পেলাই গোটেই ভাৰতবৰ্ষত ঘৰকনি লগাইছে আমাৰ তেজপুৰে অতুল লহকৰ গোটেই ইণ্ডিয়াতেই ঘৰকনি লগাইছে অতুল লহকৰ ভাত বনাইছিল ইউ টাৰ্ণত আছিলে কৌশিকত তাৰপৰা সি কলিকতাত ট্ৰেইনিং ল'বলৈ গ'ল তেনেকৈ সিটো এটা ডাঙৰ এতিয়া ছেফ তেনেকৈ লাগি থাকিলে মাগি খাব নালাগে যদি ডিটাৰমিনেশ্যন থাকে ডেডিকেশ্যন থাকে নিষ্ঠা লাগিব সততা লাগিব আনক মাৰি নিজে ডাঙৰ হ'ম তেনেকুৱা এটা ভাৱ মনত ৰাখিব নালাগিব ভ্ৰাম্যমানলৈ গ'লেও সেই কথাখিনি মনত ৰাখিলে হ'ল যে চিনচিয়াৰিটি এতিয়া মোৰ নিচিনা অভিনেতাটো বহুত আছে অসমত কিন্তু কিছুমান প্লাছ পইণ্ট থাকিব লাগিব 8টাত ৰিহাৰ্চেল বুলি ক'লে সি 8টালৈ 10 মিনিটমান থাকোঁতে হাজিৰ হ'ব লাগিব সেইটো এটা প্লাছ পইণ্ট মুখস্থ শক্তি থাকিব লাগিব মুখস্থ মানে আমাৰ থিয়েটাৰ কি হয় কোনে আগতে মুখস্থ কৰিব পাৰে সেইটোৰ ওপৰতো এটা প্ৰযোজকে নজৰ দিয়ে যে ইয়াৰ আগতে মুখস্থ হৈছে মুখস্থ শক্তি থাকিব লাগিব এই মুখস্থ শক্তি থাকিবৰ কাৰণে সি মেডিটেশ্যন কৰিব লাগিব হয় নাই তাৰপিছত অভিনেতাগৰাকীৰ বা অভিনেত্ৰীগৰাকীৰ জ্বৰ হওক বেমাৰ হওক কিবা হওক দৰ্শকে এক্সকিউজ নকৰে মঞ্চত উঠাৰ লগে লগে দৰ্শকে বিচাৰে যে সি আমাক ভাল পাৰফৰ্মেঞ্চ দিবই লাগিব ভাল পাৰফৰ্মেঞ্চ দিবৰ কাৰণে সি সুস্থ হৈ থাকিব লাগিব ভইচটো তাৰ ঠিক থাকিব লাগিব শৰীৰটো ঠিক থাকিব লাগিব ভইচ শৰীৰ ঠিক থাকিবলৈ হ'লে সি শৰীৰ চৰ্চা কৰিব লাগিব সি যদি 10টা 11টালৈকে শুয়ে থাকে সেইটো নহ'ব সি ৰাতিপুৱা সোনকালে উঠিব লাগিব শৰীৰটো ঠিক ৰাখিব লাগিব সি যি প্ৰফেশ্যনেই নহওক শৰীৰটো ঠিক ৰাখিব লাগিব আৰু যদি টোপনি ক্ষতি কৰা প্ৰফেশ্যন হয় আমাৰ থিয়েটাৰ টোপনি ক্ষতি হয় টোপনি ক্ষতি হ'লেও চিডিউলটো তেনেকৈ মিলাই ল'ব লাগিব যে মই 6 ঘণ্টা বা 8 ঘণ্টা কমেই শুই উঠি মই কুহুমীয়া গৰম পানী খাম এক্সাৰচাইজ কৰিম বা কিবা কিবি ভইচৰ কাৰণে যিবোৰ কৰিব লাগে সেইবোৰ কৰিবই লাগিব মানে সময় উলিয়াবই লাগিব তাৰ কাৰণে যে এনেই সংলাপটো কৈ মুখস্থ কৰি পাৰফৰ্ম কৰাটোৱেই অভিনয় নহয় অভিনয় কৰিব হ'লে সি নিজে তৈয়াৰ হ'ব লাগিব নিজক তৈয়াৰ কৰি ল'ব লাগিব মানে স্বাস্থ্য সি প্ৰথম ঠিক ৰাখিব লাগিব সেইটো দৰ্শকে ক্ষমা নকৰে যে আজি তাৰ গা বেয়া কাৰণে আজি ঢিলাইকে কৰিছে এইটো নহ'ব টিকেট কাটি চাই যিহেতু গতিকে স্বাস্থ্য ঠিকে ৰাখিব লাগিব তাৰ পাছত যিকোনো এটা চৰিত্ৰ ৰূপায়ণ কৰিবৰ সময়ত ছাপ'জ মই এজন ভিক্ষাৰী হওঁ ভিক্ষাৰীজন হ'বৰ কাৰণে ভিক্ষাৰীয়ে কি সংলাপ কয় সেই সংলাপবোৰ নাট্যকাৰে লিখি দিব পৰিচালকে কৈ দিব এনেকৈ কৰক তেনেকৈ কৰক সেই কৈ দিয়াটো অভিনেতা নহয় নাট্যকাৰে লিখিলে পৰিচালকে পৰিচালনা কৰিলে তাৰ পিছত যিটো কাম কৰিব সেইটো হৈছে অভিনেতা গতিকে সেই ভিক্ষাৰীজনক অনুধাৱন কৰিব পাৰিব লাগিব মানে হুবহু সি ভিক্ষাৰী হ'ব নালাগে তাৰমানে অভিনয় কৰিব হ'লে এটা মানুহ দুটা হ'ব লাগিব এজন মানুহ অভিনয় যিটো চৰিত্ৰত অভিনয় কৰিব সেই মানে চৰিত্ৰটোৰ লগত একাত্ম হ'ব নালাগে সকলোৱে কয় যে চৰিত্ৰৰ সৈতে একাত্ম হৈ যাব লাগে একাত্ম হ'ব নালাগে একাত্ম হ'লে কি হ'ব মাৰ্ডাৰ কৰা চিনত সি সঁচাকে মাৰ্ডাৰে কৰি দিব সি একাত্ম হৈ আছে নহয় ঘোচা মৰা চিনত সি সঁচাকে ঘোচাই মাৰি দিব নহয় জানো একাত্ম হ'ব নালাগে সি দুটা চৰিত্ৰ কৰিব লাগিব এটা হ'ল সি মৃদুল চুতীয়া সি সেই ভিক্ষাৰীটোক লৈ নি থাকিব লাগিব ডাইৰেক্টৰ সি ক'ব এইফালে যা লাইটটো পোৱা নাই এইফালে যা চাউণ্ডটো পোৱা নাই দৰ্শকে চিঞৰিছে এইখিনিডালক এনেকে কওঁ আৰু জোৰেকে কওঁ সি তাক নি থাকিব লাগিব গতিকে সি একাত্ম হৈ গ'লে চব পাহৰি যাব ন ক'ত আছে কি গমে নাপায় সি ভিক্ষাৰীয়ে হৈ যাব তেতিয়া প্ৰব্লেম আছে গতিকে চৰিত্ৰটোৰ সৈতে একাত্ম হ'ব নালাগে দুটা মানে অৰিজিন যিটো মানুহ সেই মানুহটোৱে চৰিত্ৰটোক গতি দি থাকিব মানে মনোযোগটো অভিনেতাজনে দুটা ভাগত ভগাব লাগিব এটা চৰিত্ৰটোৰ লগত আৰু এটা অভিনেতা হিচাপে মঞ্চত থাকোঁতে নিজৰ ডাইৰেকশ্যন সেইখিনিৰ লগত থাকিব লাগিব সেইটো কৰিব লাগিব সেই কথাটো মন কৰিব লাগিব অভিনেতা অভিনেত্ৰীসকলে আৰু চৰিত্ৰটোৰ আত্মাটোক ফিল কৰিব লাগিব মানে মই এতিয়া ছাপ'জ দাদা চাহেব ফাল্কেৰ চৰিত্ৰটো কৰিম দাদা চাহেব ফাল্কেৰ চৰিত্ৰটো দাদা চাহেব ফাল্কেৰ নিচিনা মই মেকআপ চেকআপ কৰিলোঁ কি কি সংলাপ দিছে সেইটো কম সেইটো নহ'ব দাদা চাহেব ফাল্কেৰ আত্মাটো বিচাৰিব লাগিব
তাক জানিব লাগিব সাপোজ বিষ্ণু ৰাভাৰ ওপৰত মই এতিয়া এক্টিং কৰিম বিষ্ণু ৰাভাৰ ক্যাৰেক্টাৰটো কৰিম বিষ্ণু ৰাভাক হাড়ে হিমজয় জানিব লাগিব বিষ্ণু ৰাভা কোন কেনেকৈ খাইছিল কি কৰিছিল কি কৰা নাছিল কিমানখিনি যদি নাটকখনত নাই অকমান আছে কিবা তথাপি বিষ্ণু ৰাভাৰ গোটেই কথাখিনিকে জানিব লাগিব বিষ্ণু ৰাভা মানে আদৰ্শটো গোটেই হজম কৰি ল'ব লাগিব হজম কৰিলে সি যেতিয়া বিষ্ণু ৰাভাৰ ক্যাৰেক্টাৰটো কৰিব তেতিয়া সি বিষ্ণু ৰাভাৰ নিচিনাই হ'ব তাক কথোপকথন তাৰ আচাৰ ব্যৱহাৰ বিষ্ণু ৰাভাৰ নিচিনাই হ'ব গতিকে সি এই চৰিত্ৰটো মানে অধ্যয়ন কৰিবই লাগিব জীৱন্ত হলে বেলেগ কথা মানুহ হিচাপে আমাৰ চৰিত্ৰটো গঠন হয় আমাৰ চিন্তাৰ ওপৰত তাৰমানে আমি যেতিয়া চৰিত্ৰ এটা কৰিম বিষ্ণু ৰাভা ক্যাৰেক্টাৰটো কৰিম তে বিষ্ণু ৰাভাই কেনেধৰণে চিন্তা কৰিছিলে সেই চিন্তাখিনি আমি একাত্ম হ'ব লাগিব তেতিয়া মানুহৰ চৰিত্ৰটো একাত্ম হ'ব সেই বস্তুটো মানে অকল ডাইলগখিনি মানে পাৰফৰ্ম কৰিলেই নহ'ব তাৰ আত্মাত সোমাব লাগিব সেইটো অনুধাৱন কৰিব লাগিব আদৰ্শটো কি আছিল বিষ্ণু ৰাভাই কেনেকৈ কি কৰিছিল কি নাই গোটেই কথাখিনি হজম কৰি ল'ব লাগিব হজম কৰিহে চৰিত্ৰটো ৰূপায়ণ কৰিব লাগিব তেনেকে ভিখাৰী এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ ভিখাৰী বহুত ধৰণৰ ভিখাৰী আছে কি ধৰণৰ ভিখাৰীটো মই উপস্থাপন কৰিম উদ্দেশ্য কি কোন কেনেকুৱা ধৰণৰ মানে কেটেগৰী ভিখাৰী দেখুৱাব বিচাৰিছে এইটো পৰিচালকৰ লগত আলোচনা কৰি সেই ভিখাৰী এটাক আমি ফ'ল' কৰিব লাগিব ফ'ল' কৰি ভিখাৰীৰ জীৱন যাপন কেনেকৈ কৰে গোটেই কথাখিনি অনুধাৱন কৰিব লাগিব তাৰ পিছতহে চৰিত্ৰটো ৰূপায়ণ কৰিলে সফল হয়